অফার ধামাকা অফার। নমস্কাৰ বন্ধুসকল, মোৰ জ্যোতিষ ফেৰিয়া ব্লগলৈ পুনৰ স্বাগতম জনাইছো। আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু আগন্তুক নতুন বছৰটো যাতে আপোনালোকৰ ভালে কুশলে যায় এই কামনা কৰিছো। তো আপোনালোকৰ মাজলৈ এটা অফাৰৰ ভিডিঅ' বনাবলৈ গৈ আছো। আপোনালোকে অফাৰবিলাক আগতে শুনি লওক, মই কি ধৰণৰ অফাৰ আপোনালোকক দি আছো। তো অফাৰটো হ'ল এনে ধৰণৰ যে আপোনালোকে যদি মোৰ দোকানৰ পৰা যিকোনো 100 টকাৰ বস্তু কিনে, মানে তাতে মই 10 টকাৰ আপোনালোকক এটা যিকোনো মানে 10 টকীয়া বস্তু আপোনালোকক ফ্ৰী দিম। তো যদি আপোনালোকে 200 টকাৰ বস্তু কিনে তো 20 টকাৰ বস্তু আপোনালোকে নিজে পছন্দ কৰি ল'ব পাৰিব। তো এই যদি 300 টকাৰ কৰে তো 30 টকাৰ পাব, যদি 1000 টকাৰ কৰে 1000 টকাৰ কৰে তেনেহ'লে 100 টকাৰ বস্তু আপোনালোকে ফ্ৰী পাব। তো আপোনালোকক অফাৰটো মই কৈ দিছোঁ, 1 জানুৱাৰী 2025 পৰা 7 তাৰিখলৈকে থাকিব, 7 জানুৱাৰী 2025 আপোনালোকে অফাৰটো পাব। তো আপোনালোকে যিকোনো মাল পাৰচেজ কৰিলে অফাৰটো পাব। তো মোৰ লোকেশ্যনটো কৈ দিছোঁ, মোৰ চাপৰাকাটা ভচামাৰী পাৰ্ট 2, চাপৰাকাটা পাৰ্ট 2। তো ইয়াৰ পৰা মোটামুটি 10 কিলোমিটাৰৰ আশে পাশে মই ঘূৰোঁ। তো আপোনালোকে যদি 10 কিলোমিটাৰৰ আশে পাশে হয় তো আপোনালোকে কমেণ্ট কৰিব যে মই কোনটো জেগাত যাব লাগে। দৰকাৰ পৰিলে মই ডিছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো আপোনালোকক দেখুৱাই আছোঁ অলপ কি মাল আছে, আপোনালোকক দেখুৱাই আছোঁ আহক। তো আপোনালোকে ভাবিব পাৰে যে মই 10 টকাৰ মানে অফাৰ দি আছোঁ 100 টকা চেল কৰি, কিন্তু আপোনালোকে ভাবিব পাৰে যে 120 টকাৰ বস্তুটো মই 100 টকাত মানে হেৰি কৰি আছোঁ, অফাৰ দি আছোঁ, কিন্তু তেনেকুৱা নহয়। আপোনালোকক মই ভালকৈ দেখাই আছোঁ যে আপোনালোকে যিবিলাক মোৰ প্ৰিণ্টেড মানে কোম্পানী আছে, যিবিলাক এইফালে দিয়া হওক মই দেখুৱাই আছোঁ, যিবিলাক মানে ফেয়াৰ লাভলি হওক বা এষ্টেফ্ৰী হওক বা এইবিলাক গ্লেচৰিন হওক, এইবিলাকতো চব প্ৰিণ্টেড কোম্পানী হয়, মানে ব্ৰেণ্ডেড কোম্পানী। যিবিলাক MRP আছে, হেয়াৰ অইল হওক, তো এইবিলাক বস্তু ল'লেও আপোনালোকে 10 টকাৰ মানে অফাৰ পাব। যদি 100 টকাৰ বস্তু লয় তো 10 টকাৰ মানে অফাৰটো পাব আৰু কি। 100 টকাৰ ল'লে আপোনালোকে 10 টকাৰ পাব, 200 টকাৰ ল'লে 20 টকাৰ বস্তু যিকোনো পচন্দ মতে ল'ব পাৰিব। বা 1000 টকাৰ যদি লয় আপোনালোকে 100 টকাৰ ধৰি লওক 100 টকাত আমি মগবিলাক বিক্ৰী কৰোঁ, 100 টকাৰ মানে মগ এটা ফ্ৰী পাব 1000 টকাৰ বস্তু ল'লে। তো আপোনালোকে অফাৰটো যাতে সকলোৱে পায় তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। যিবিলাক মোৰ বন্ধু বান্ধৱী চাই আছে প্ৰত্যেকে শ্বেয়াৰ কৰক, যাতে এই অফাৰটো মানে প্ৰত্যেকে পায়। আৰু সেইকাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। বহুত ধৰণৰ বস্তু আহিছে, বহুত আইটেম আহিছে, ধুনীয়া ধুনীয়া বেগ আহিছে। তো বহুত কিবা কিবি আনিছোঁ। তো বস্তুবিলাক আছে আৰু কিছুমান গাড়ীত উঠাব আছে। কাপ আনিছোঁ, হটকেছ আনিছোঁ, বহুত ধৰণৰ বস্তু আনিছোঁ। তো এইবিলাক 50 টকা MRP হয়, বেছি নহয়। এইবিলাক একদম পিয়ৰ লাইলনৰ 50 টকা MRP। দুটা যদি আপোনালোকে জগ লয় 100 টকা, তো 100 টকা দি আপুনি আৰু 10 টকাৰ কিবা এটা অফাৰ ল'ব পাৰিব, মানে বস্তু 10 টকীয়াত আমি ফ্ৰী ল'ব পাৰিব। যি পচন্দ হয় তাকে ল'ব পাৰিব আপোনালোকে। তো অফাৰটো কৈ দিছোঁ, মাত্ৰ এসপ্তাহ থাকিব, 1 জানুৱাৰী 2025 পৰা 7 তাৰিখলৈ থাকিব। আপোনালোকে অফাৰটো মানে যদি যোনে ভিডিঅ'বিলাক পাইছে সেইকাৰণে কৈছোঁ শ্বেয়াৰ কৰক। মোৰ ঘৰ হ'ল চাপৰাকাটা পাৰ্ট 2, ইয়াৰ পৰা মই 10 কিলোমিটাৰৰ আশে পাশে ঘূৰিম। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে যোনে ভিডিঅ'টো মানে পাইছে শ্বেয়াৰ কৰক আৰু কি। তো আপোনালোকে অফাৰটো পাবই আৰু কোনো মানে অসুবিধা নাই। তো যিবিলাক MRP আছে এইবিলাক ভেচলিন 5 টকীয়া হয়, বৰলিন 10 টকীয়া। তো এনেকুৱা ধৰণৰ বস্তু মানে 100 টকা ল'লেও মই য'ত নেকি মোৰ এইবিলাক বস্তু মই 100 টকাৰ বস্তু চেল কৰিলে মোৰ 7 টকা 8 টকা থাকে। তথাপিতো আপোনালোকক মই নতুন বছৰৰ এইটো নতুনকৈ অফাৰ ওলাইছোঁ। তো আপোনালোকে অফাৰটো যাতে পায় তো ভিডিঅ'টো শ্বেয়াৰ কৰক, সেইকাৰণে মই কৈ আছোঁ যিমান পাৰে শ্বেয়াৰ কৰক। তো বেছি কথা নাপাতো, এই ক'ম যে কোনোবা যদি আৰু এনেকুৱা ধৰণৰ বিজনেছ কৰিবৰ কাৰণে মানে লাজ কৰি আছে, বিজনেছ কৰাৰ ইচ্ছা আছে, তো যিকোনো বিজনেছ হওক, কাপোৰৰে হওক বা প্লাষ্টিক আইটেমে হওক বা মোৰ দৰে এনেকুৱা ধৰণৰ ফেৰিৱালা কৰিব যদি ইচ্ছা আছে তো আপোনালোকে যোগাযোগ কৰিব। মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰটো থাকিবই, তো ডিছক্ৰিপশ্যনত গ'লে পাব নাম্বাৰটো। তো আপোনালোকক মই কিমান পাৰোঁ মোৰ ফালৰ পৰা মই মানে আপোনালোকক যিমান পাৰোঁ মানে যি মানে হেৰি লাগে মই চেষ্টা কৰিম যে ক'ৰ পৰা মালবিলাক আনো, ক'ত কেনেকৈ মই বিক্ৰী কৰোঁ। তো আপোনালোকক মই চবখিনি শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। তো ধুনীয়া ধুনীয়া এইবিলাকতো কাপ আছে, এইবিলাক চীনা মাটিৰ হয়, বহুত বস্তু আহিছে। তো আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব। তো ভিডিঅ'টো বেছি দেখিলে নকৰোঁ। তো মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তো আজিলৈ ইমান কথা নাপাতো, আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই থাকিম। আজিলৈ তেনেহ'লে বাই বাই।